শ্ৰদ্ধাৰ প্ৰয়াত হোমেন বৰগোহাঞিদেৱে কৈ গৈছে যে তেওঁ কৈছিল যে আমি এতিয়া সাংবাদিকতা শিকিয়ে আছো তাৰমানে সাংবাদিকতাৰ শিকাৰ অন্ত নাই আচলতে আপুনি একদম যিটো দিন আপোনাৰ জীৱনৰ শেষ দিন হ'ব সেই দিনটোলৈকে আচলতে আপুনি সাংবাদিক শিকি থাকিব আৰু মই ভাবো যে যিসকল উঠি অহা প্ৰজন্ম আছে সকলোৱে ইঞ্জিনিয়াৰ হ'ব বিচাৰে ডাক্তৰ হ'ব বিচাৰে কিন্তু মই আজিলৈকে এজন কোনো বিচাৰি পোৱা নাই কাৰণ মই বিভিন্ন ধৰণত যাওঁ পৰীক্ষা পাছ কৰাৰ লগে লগে কিন্তু কোনে কোনে যে মই এজন সাংবাদিক হ'ম কিন্তু আজিৰ এই সময়ত এই জটিল সময়ত কিন্তু এই যি শিক্ষিত যিসকল যুৱক যুৱতী আছে তেওঁলোকে কিন্তু সাংবাদিকতাক বৃত্তি হিচাপে লোৱাটো যথেষ্ট প্ৰয়োজনীয়তা আছে যদিও সেৱা এতিয়া এই বৃত্তিত পৰিণত হৈছে কাৰণ পৰিয়াল চলাব লাগিব বা সাংসাৰিকভাৱে কোনো হ'লে তেতিয়া টকাৰ প্ৰয়োজন হ'ব গতিকে মই ভাবো এই লাইনটোত শিক্ষিত যিসকল আছে তেওঁলোক ওলাই পেলাই যথেষ্ট শিক্ষিত লোক আছে আপুনি নাভাবিব যে সাংবাদিকতাৰ সমাজখনত শিক্ষিত লোক নাই যথেষ্ট শিক্ষিত লোক আছে আৰু এই শিক্ষিত লোকটো আজিৰ পৰা নহয় পৰাগদাহঁতৰ সময়ৰ পৰাই শিক্ষিত লোকসকল আছে আৰু জানে এতিয়া ডিজিটেল যুগ গতিকে উঠি অহা প্ৰজন্মটোই মই ভাবোঁ এনেকুৱা ধৰণে যদি সাংবাদিকতা জগতত প্ৰৱেশ কৰে তেতিয়াহ'লে কিন্তু যথেষ্ট উন্নত হ'ব এই সাংবাদিকৰ জগতখনৰ